বিশাল আৰু সুমিৰ চমৎকাৰ সামাজিক মাধ্যমত লাগিছে তোলপাৰ। প্ৰকাশ পাইছে ইটোৰ পাছত সিটোৰ ৰহস্য। বিশালৰ সম্পত্তিৰ পাহাৰ দেখি চকু কপালত আৰক্ষীৰ। ডিব্ৰুগড় আৰক্ষীয়ে সোধা পোছা অব্যাহত ৰাখিছে বিশালক। ইয়াৰ সমান্তৰালভাৱে পলায়ন কৰা দম্পতীহালক বিচাৰিও খাইছে হাবাথৰি। তথাপিও শেহতীয়াকৈ আৰক্ষীয়ে জব্দ কৰিছে সুমি তাৰ্কিকৰ মহিন্দ্ৰা XUV 700 বাহন। ইয়াৰ মাজতেই বায়েক আৰু ভায়েকৰ মৰম দেখি হতবাক হৈছে আৰক্ষীও। কেতিয়াবা যদি শ্বপিং, কেতিয়াবা আকৌ লিভিং। মুঠতে সৰ্বত্ৰে চৰ্চা এতিয়া বায়েক ভাইকৰেই চেনেহৰ বান্ধোন। সিফালে আকৌ জেগা সলাই সলাই নাচনী বাইদেউৰ নাচন। কোনোবাই যদি এয়া বায়েক ভাইকৰ মাজত গভীৰ ভালপোৱা বুলি কৈছে, বিভিন্নজনে আকৌ সম্পৰ্কটোত সন্দেহৰ আঙুলি টোৱাইছে। ইয়াৰ মাজতেই আৰক্ষীৰ তদন্তত অসমৰ সাংস্কৃতিক জগতৰ কেইবাগৰাকী তাৰকাৰ নাম প্ৰকাশ কৰিছে বিশাল ফুকনে। এই তালিকাত প্ৰকাশ পাইছে জনপ্ৰিয় থিয়েটাৰৰ খ্যাতনামা তাৰকাসহ অসমৰ চলচ্চিত্ৰ আৰু সংগীত জগতৰ প্ৰভাৱশালী ব্যক্তিৰ নাম। এতিয়া যেন তদন্তৰ মেৰপাকত পৰি বিশালৰ নাই আহৰি, সিফালে মুকলি আকাশৰ তলত ঘূৰি ফুৰা বহুতৰে নাই টোপনি। মুঠতে পৰৱৰ্তী সময়ত এই বিষয়টোৱে কি ৰূপ লয় সেয়া হ'ব লক্ষণীয়। নিউজ ডেস্ক, কাৰেণ্ট নিউজ।